আহক একেবাৰে কম সময়তে সহজতে চিফনৰ শাড়ীখনৰ ফলছ কেনেকৈ লগালোঁ তাকে দেখাইছোঁ। আগতো দিছিলোঁ শাড়ী ফলছ লগোৱা ভিডিঅ', তথাপিও এইখন কেনেকৈ স্বাগতম জনাইছোঁ সকলোকে। মই মিনাক্ষী, মোৰ অন্য এটা ভিডিঅ'। প্ৰথমে শাড়ীখন চাওকচোন কেনেকুৱা লাগিছে। চিফনৰ শাড়ী হয়, ফলছ লগালে বহুতেই প্ৰব্লেম হয় বা দেখিছোঁ, নিজেও গম পাইছোঁ। মই কিন্তু একে সহজতে চিলালোঁ। প্ৰথমে শাড়ীৰ যিটো আঁচলটো হয় সেই আঁচলটো আগে চিলাই ল'ব লাগিব। মানে পাছত চিলালে ধুবুৰি খোৱা যায় যে, সেইকাৰণে আগতীয়াকৈ দুয়োটা মোৰ এনেকৈ সমানে চিলাই লৈছোঁ। লৈ এতিয়া তাৰে মানে কালাৰটো অলপ ডাৰ্ক কালাৰ হৈ পোৱাৰ কাৰণে ফলছটো ব্লেক কালাৰ লৈ লৈছোঁ। এতিয়া ধৰিব নোৱাৰে। শাড়ীখন তলত লৈ এতিয়া তাৰে ওপৰত ফলছটো পাৰি একদম ফ্ৰী হিচাপে, মানে টানিব কেতিয়াও নালাগে। আগতো কৈ আছোঁ মই এইটো কথা, আপোনালোকে টানি চিলালে ধুবুৰি খাই যাবই। এনেকৈ সমানে ল'ব। চিফনৰ শাড়ী হয়, ফ্ৰী হিচাপে পাৰিলে তাৰে ওপৰতে ফলছটো দি একেবাৰে সহজ পদ্ধতিত চিলাই লৈ যাব। কম সময়ত মই চিলাওঁ আৰু একো অসুবিধা নহয়। ফাইনেলি এটা ছাইড চিলোৱা এয়া হৈ গৈছে, দেখিছেনে? একো অসুবিধা মানে এতিয়া সেই ছাইডটো সমানে লৈ এতিয়া আকৌ কিনাৰ দি মই লৈ যাম। এতিয়া একেদৰে আকৌ ইফালেও মই সমানে পাৰি লৈ কিনাৰ দি মই সেই চিলনিটো লৈ যাম। মানে স্পীড চিলাব নালাগে। স্পীড চিলালেও মানে সেই যিহেতু কাপোৰটো একদম ছফ্ট হয় ন, ধুবুৰি খাই যায়, সেইকাৰণে এনেকৈ পাৰি ল'ব। কমকৈ সমানে পাৰি ল'ব। সমানে হাতখন বহলাই এতিয়া সেই আঙুলি টিপা দেখিছেনে, সেই টিপা হিচাপত আপোনালোকে চিলাই লৈ গৈ থাকিব। যিহেতু চিলাই কামৰ ভিডিঅ' আপোনালোকক দিছোঁ, আপোনালোকে বহুত মৰম দিছে আৰু দৈনন্দিন কামবোৰ আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিয়ে থাকোঁ। সেই ভাবিলোঁ শাড়ীখননো কেনেকৈ চিলালোঁ, তাকে ফাইনেলি চিলোৱা হৈ গ'ল। বেছি সময় নালাগিল। মই যিমানখিনি সময় কথা কৈছোঁ সিমানখিনি সময়তে ফাইনেলি মোৰ চিলোৱা হৈ গ'ল। চাওকচোন, একো অসুবিধা নহ'লে। এতিয়া এয়া দেখিলে, একোৱে অসুবিধা নহ'লে, আলপিনে লোৱা নাই। ফাইনেলি মোৰ চিলোৱা হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে আৰু নিজৰ কামটো নিজে কৰি ল'ব পাৰিব। তেনেহ'লে আজিলৈ বাই বাই।